নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ময়ো ভালে কুশলে আছোঁ আপোনালোকৰ কৃপা আৰু ভগৱানৰ আশীৰ্বাদত। অকণমান আগত উঠিলোঁ, মানে বিচনাৰ পৰা উঠাই নাই, সাৰ পালোঁ অকণমান আগত। আৰু আজি আমাৰ বৰপেটাত যোৱাকালি উৰুকা গ'ল আৰু আজি বৰপেটাত মানে আজি 1 মাঘ। তো আজিহে আমাৰ বৰপেটাত পালন কৰা হয় মাঘৰ বিহু আৰু মেজি পুৰা হয় আৰু বহু কিবা কিবি কৰা হয়। পৰম্পৰাগত বহু বছৰ আগৰ পৰা চলি আহিছে কিছুমান ৰীতি নীতি। তো সেইবোৰ বৰপেটা দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰত গৈ আপোনালোকক কিছুমান ফুটেজ মই দেখাবলৈ চেষ্টা কৰিম। আৰু আমাৰ ঘৰৰ আগেদি মানে সৰুৰে পৰা মই দেখি আহিছোঁ, কিন্তু ইউটিউব নাছিল বা এনেকুৱা কোনো প্লেটফৰ্ম নাছিল যে মই দেখুৱাব পাৰিম। তো আমাৰ আগেদি নাম গাই যায় আৰু আমি আশীৰ্বাদ লওঁ, কিবা এটা বস্তু দি চেনি দিওঁ বা তামোল পাণ দিওঁ, এনেদৰে আশীৰ্বাদ ল'ব লাগে। তো সেইসকল ভকতসকলে মানে নাম গাই আহে আৰু আমি আশীৰ্বাদ ল'ব লাগে। তো ভাল লাগে এনেকুৱা পৰম্পৰা, এনেকুৱা অসমীয়া সংস্কৃতিবোৰ ভাল লাগে। সৰু সৰু সংস্কৃতিবোৰ আমি যেনেদৰে পালন কৰি আহিছোঁ সেই বছৰ দিন ধৰি, সেইবোৰ ভাল লাগে। তো আজি কেনেদৰে আমাৰ বৰপেটাত পালন কৰা হয় বিহুটি, মাঘৰ বিহুটি, ভোগালী বিহুটি, তাকে আপোনালোকক মানে এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। আগতে মই উঠি লওঁ, তাৰপিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। তো উঠি লওঁ, নহ'লে হেলা লাগি থাকিলে মানে হেলাই লাগি থাকিব। তো উঠি লৈ আপোনালোকক লগ পাই আছোঁ। ঠাণ্ডা 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 ঠাণ্ডা। তো বন্ধুসকল, গা পা ধুই আহি গ'লোঁ ফ্ৰেছ হৈ। আৰু অকণমান পিছত মানে কি, এই গা ধুবলৈ গৈছে, মানে নদীত গাটো ধুই তেওঁলোকে ভকতসকলে আমাৰ আগে মানে কিছুমান বস্তু লয় মানে আশীৰ্বাদ দিয়ে, আৰু কিছুমান বস্তু লয় আপোনালোকক দেখাম সবিশেষ। তো চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। স্কিপ কৰি চালে একো বুজি নাপাব বৰপেটাৰ পৰম্পৰা কি, ৰীতি নীতি কি। তো স্কিপ নকৰিব, গোটেই ভিডিঅ'টো চাই যাওক। আহি আছোঁ, লগ পাই আছোঁ, কীৰ্তন ঘৰতো লগ পাম আৰু ফুটেজবিলাক দেখাই আছোঁ আপোনালোকক। তো স্কিপ নকৰাকৈ চাই থাকক। আৰু এনেকৈয়ে সমস্ত ভক্তবৃন্দই, ভকতসকলে সকলোৰে পদূলি ৰাতিপুৱা গাটো তিয়াই আহি আমাক আশীৰ্বাদ দিয়ে আৰু আমি শুদ্ধ মনে আশীৰ্বাদ লওঁ। কেতিয়াবা সময় পালে আহিব বৰপেটালৈ, চাই যাব আমাৰ একতা, আমাৰ গুৰু দুজনাই দি যোৱা সেই একতাৰ এনাজৰীডাল বৰ্তমানো বৰপেটাত বান্ধ খাই আছে। আৰু বৰ্তমান আহি পালোঁ মই বৰপেটা সত্ৰৰ কৰাপাত দালানৰ সন্মুখত, আৰু সকলো ভক্তবৃন্দই একেলগে আহি ইয়াত এটি থিয় নাম পৰিৱেশন কৰে। চাওক।
আহি পালোঁ ঘৰ অকণমান আগতে আৰু এতিয়া খাবলৈ লৈছোঁ। আজি ভাত নহয়, আজি দুমাহী হিচাপে ঘৰত ভাত নচলে। আমাৰ মানে এই বৰপেটা এৰিয়াটোত ভাত নচলে। তো বৰ্তমান দৈ আৰু চিৰা খাম। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। বন্ধুসকল, ঘৰ আহি পালোঁ, কিবা কিবি খালোঁ। কি খালোঁ আপোনালোকে দেখিলেই। আজি ভাত নচলে আমাৰ তাত দুমাহী হিচাপে, বিহু হিচাপে। তো দৈ চিৰাই খালোঁ। তো কীৰ্তন ঘৰলৈ গ'লোঁ বহু দিনৰ মূৰত, ভাল লাগিল। নেদেখা মানুহো দেখিলোঁ। বাৰু সেইবোৰ থাকক। নেদেখা মানে দেখিম বুলি ভবা নাছিলোঁ, ভাবিছিলোঁ যদিও মানে ইমান ওচৰৰ পৰা দেখিম বুলি ভবা নাছিলোঁ। কাৰ কথা কৈছোঁ সেইটো বাদ দিয়ক, সেইটো এতিয়া ক'ব নোৱাৰিম। তো দেখি ভাল লাগিল বহুদিনৰ মূৰত। আৰু তেওঁৰ যিজন সংগী দুয়োকে একেলগে দেখি ভাল লাগিল বহুদিনৰ মূৰত। বাহিৰে অকণমান মানুহ অহা যোৱা কৰি আছে, বেয়া নাপাব। গাড়ীৰ হৰণৰ আৱাজ পাব পাৰে আপোনালোকে, তো বেয়া নাপাব। তো ভিডিঅ'টো এণ্ড কৰাৰ সময় আহি পৰিল। যদি ভিডিঅ'টো ভাল পাইছে, চাই ভাল পাইছে, তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা তিতিস্মান ক্ৰিয়েশ্যন আৰু তিতিস্মানৰ ফালৰ পৰা। আগতীয়াকৈ দিছোঁৱে, তথাপিও আকৌ এবাৰ দিলোঁ। তো সকলোৱে ভালে কুশলে থাকক। মাঘ বিহু গ'ল, এইবাৰ আহি আছে দেউল, বৰপেটাৰ প্ৰাণৰ উৎসৱ দেউল, আৰু দেউল ফালিব লাগিব। তো সকলোৱে ভালে কুশলে থাকক, তাকেই কামনা। ঈশ্বৰে ভগৱানে সকলোকে ভালে ৰাখক, তাকে কামনা। আৰু মোকো ভালে ৰাখক, কাৰণ আপোনালোকক এনেকুৱা কিছুমান ভিডিঅ' দেখাবলৈ চেষ্টা কৰি থাকিম। তো ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। দেউল আহি আছে, দেউল ফালিব লাগিব। বাই বাই।